চাওক আপোনালোকে মোৰ এক্সপিৰিয়েঞ্চ, নতুন এক্সপিৰিয়েঞ্চ বা প্ৰথম চাই লওক আপোনালোকে। এইবিলাকক কঠীয়া মই নি আছোঁ পথাৰলৈ। এইফালে চাওক, এই পথাৰলৈ নি আছোঁ আৰু বেছি দিন নাপাম বাৰু। আপোনালোকে চাওক, এইটো মোৰ নতুন এক্সপিৰিয়েঞ্চ, এইবাৰ প্ৰথম চাই লওক আপোনালোকে। গাইছ আপোনালোকে পথাৰখনলৈ এবাৰ চাওক, কেনেকুৱা সুন্দৰ পৰিৱেশ। এইফালে আছোঁ মই, এইফালে আছে চাওক। অলপ পিছত আৰু আমি বিগিনিং কৰি দিম, চাই লওক। মই কঠীয়াবিলাক তাৰ পৰা একেবাৰে ইয়ালৈ আনিছোঁ। আপোনালোকে দেখা পাইছে কিমান দূৰ বাট লৈ আহিছোঁ মই। এতিয়া অলপ পিছত এইবিলাক কঠীয়া হয়, অলপ পিছত আমি পুতিব লাগিব মানুহ আহি গ'লে। গাইছ এইফালে চাওক, আজি বহুত ৰ'দ দিছে, সেইকাৰণে এতিয়া মোৰ বহুত গৰম লাগিছে, মানে বহুত ভাগৰ লাগিছে। বহুত দূৰৰ পৰা আনিছোঁ, এই তাৰ পৰা চাওক আপোনালোকে। মই জুম কৰি দিছোঁ, আপোনালোকে চাওক। এই তাৰ পৰা আনিছোঁ, ৰাস্তাৰ পৰা। এইফালে চাওক কিমান ৰ'দ, গৰম আজি বহুত গৰম। ৰোৱা পুতি আছে, মই লাগি আছোঁ, আছে। চাওক মই দেখাই দিছোঁ। এতিয়া মই ঘৰলৈ গৈ আছোঁ।